নাই ভালতো লাগা নাই এবছৰ লাগা নাই ন মানে গৰম বেছি আগৰ বছৰবোৰতকৈ গৰম এইবছৰ এইবছৰ যোৱা বছৰকে এইবছৰ গৰমো বেছি আৰু খেতি কৰাও লেট হ'ল ৰাইজৰ পানীৰ কাৰণে অসুবিধা হ'ল যেহেতু আমি পথাৰত বিচাৰি বিচাৰি এজনো ব্যক্তি লগ পোৱা নাই মানে গৰমত সহ্য কৰিব পৰা অৱস্থা কাৰো হোৱা নাই য'ত ইমান গৰম এতিয়া ইয়াত বাইদেউ এজন লগ পাইছোঁ তেখেতেও গৰমত হয়তো আজি গৰম কেনেকুৱা আছিল আজি গৰমটো নকবা আৰু বেছি গৰম দিছে আজি কঠীয়া উঠাবই পৰা নাই আজি ৰুবও পৰা নাই সকলো ৰাইজে জিৰাই জিৰাই লগোৱা আহিছে কঠীয়া উঠোৱা আহিছে গৰমটো বেছি হৈছে আৰু গৰম বেছি হৈছে গৰম বেছি আগৰ বছৰবোৰতকৈ গৰম এইবছৰ এইবছৰ যোৱা বছৰকে এইবছৰ গৰমো বেছি আৰু খেতি কৰাও লেট হ'ল ৰাইজৰ পানীৰ কাৰণে অসুবিধা হ'ল এতিয়া এইটো সপ্তাহত পানীটো পাইছে বাৰু সকলো ৰাইজে লগাইছে পানী অসুবিধা মানে তাৰ আগত পানীটো নাছিলেই না এইখিনিত আমাৰ মেচিন ইচি পানী ইচিয়ে লগালো আকৌ এতিয়া গৰমৰ কাৰণে এতিয়া কোনেও ৰখিব নোৱাৰে মানে খেতি ইফালৰ পৰাও সমস্যা হৈ গৈছে এটা আছে গৰম কেনেকুৱা আছিলে আজিৰ গৰমটো বেছি গৰম আছে বাৰু আজি বেছি গৰম ন কাম কৰি ভাল লগা নাই গৰমটো বেছি অথনিতো পথাৰত চব মানুহ দেখিছিলোঁ ইয়াত ধান ৰোৱা কঠীয়া তোলা হাল বোৱা আলি কাটা কিন্তু এতিয়া সময়ত এজনো মানুহ নাই নহয় জানো এইটো কিহৰ কাৰণে এইটো গৰমৰ কাৰণে ক'ৰবাত কিবা এটা আছে টঙিত জিৰণি লৈছে কিছুমান যাবলৈ হৈছে গৈছে ঘৰলৈ মানে গৰমটো সহ্য কৰিব নোৱাৰা সময়ত কাৰণে মানে ইয়াৰ পৰা খেতিৰ পথাৰৰ পৰা ওলাই যাব লগা হৈছে ক'ৰবাত চাৱাত টঙিত কোনোবা ডাইৰেক্ট ঘৰত এই পৰিৱেশ সৃষ্টি হৈছে আজি গৰম চাওক পথাৰ বা সময় আমাক এনেকুৱা পৰিৱেশ কৰি দিছে য'ত সময়ত বৰষুণ নাইকিয়াৰ কাৰণে খেতি লেট হৈ গ'ল আৰু এতিয়া বতৰ পানী দিছে কিন্তু গৰমৰ কাৰণে থাকিব পৰা নাই মানুহ কিমান অসুবিধা কৰি দিছে বতৰে খুব ভাবিব লগা এটা সমস্যা হৈ পৰিছে য'ত আমি খেতি কৰি খোৱা ব্যক্তিসকলে নহয় জানো দাদা এতিয়া হয়তো আপোনালোকে ৰোৱা লেট হৈ গ'ল নহয় জানো খেতি এইবাৰ আশা আছে নাই আপোনালোকৰ এতিয়া বৰ্তমান আশা আছে বাৰু লাগে খেতিটো হ'ব লাগে লগাইছে যেতিয়া কোনো কষ্ট মষ্ট ৰাইজে লগাইছে কিবা এটা যিও লেট হৈছে যদিও আগলৈকে ফল পোৱাৰ এটা আশাটো আছে বাৰু আছে ন বাইদেউ কি ক'ব এবছৰ খেতি কৰি কেনেকুৱা অনুভৱ খেতি কৰি গৰমটো বেছি ৰাইজৰ অলপ অসুবিধা হয় ভাল লাগিছে লাগা নাই ভালতো লাগা নাই লাগা নাই ন মানে মন মতে হোৱা নাই গৰম বেছি খেতিয়কসকলে বতৰটো ভাল হলে ভাল লাগে নহয় জানো ভাল লাগে আৰু খেতিটো ভাল পাব বুলি এটা মনত উৎসাহ জাগে ন হয় হয় কিমান খেতি কৰে আপুনি আমাৰ চব লগা 8.5 বিঘা ন যোৱা বছৰ কি সময়ত খেতি আমাৰ যোৱা বছৰ এনেকা টাইমত খেতি উঠে আৰু সকলো ৰাইজৰে আহাৰ লাষ্টত কিছুমানৰ এনেকা খেতি উঠে আমাৰতো আগতে হ'ল বাৰু যোৱা বছৰ এইবছৰ পুৰা লেট আঘোণ মাহতে হ'ব এইবছৰ এতিয়া কিমান মান ৰোৱা হৈছে আমাৰ বৰ্তমান 3 বিঘা গৈছে আৰু এতিয়া কঠীয়া উঠাই আছো 5 বিঘা আছে আৰু 5 বিঘা আছে এতিয়া তেখেতলোকে যি সময়ত আদায় হয় এই সময়ত এতিয়া এই বছৰ ষ্টাৰ্ট কৰিব লগা হৈছে নহয় জানো ষ্টাৰ্টে কৰিছে এতিয়া লাষ্ট মুহূৰ্তত আপোনাৰ পৰিচয়টো দিলে ভাল হ'ব আৰু জাগাটো কি এইটো জাগাটো দাদাজনৰ দাদাই মালিকটো এইটোৱে দাদাই মালিক জাগা কি হয় জেগাডোখৰ শান্তিপুৰ পৰে 2 নং শান্তিপুৰ আপোনাৰ পৰিচয় নামটো আপোনাৰ গোপাল মিচিং মিচিং মানুহ তাৰপিছত এই পথাৰৰ নাম চিটপাৰাম বুলি কয় চিটপাৰামৰ খেতিয়কসকলৰ লগত মই আলোচনা কৰিছোঁ আজিৰ বতৰ কেনেকুৱা আছে আপোনালোকক জনালে হয় সহ্য কৰিব নোৱাৰা এটা গৰম পৰিৱেশ সৃষ্টি হৈছে নহয় জানো এতিয়া আমি দেখিলোঁ এতিয়া ৰাতি গধূলা 5টা বাজি পাৰ হ'ল এই সময়তে ৰাইজে ক'ৰ পৰা এতিয়া বৰ্তমান ওলাই আহিছে ক'ৰবাত গছৰ ছাউনিৰ পৰা ক'ৰবাত কেমৰ পৰা ক'ত যিকোনো অথনি আমি যেতিয়া আহিছিলোঁ আপোনালোকে কেমেৰাৰ আগত এজনো এই ব্যক্তি দেখা নাছিলে কিন্তু এতিয়া বৰ্তমান এজন দুজনকে ওলাই আহিছে এইটোৱে আছিল আজিৰ বতৰ কেনেকুৱা আছিল ইয়াৰ খবৰ আপোনালোকক জনালোঁ ধন্যবাদ